হেল্ল' গাইজ, এতিয়া আজি আমাৰ মানে আশীৰ্বাদ লৈছোঁ চকু অসুখ হৈছিল যে আমাৰ ব্লড চবৰে তাকে এতিয়া মানে সেয়া পায়স আৰু মিঠাই আনিছোঁ আনকি আজি খাই আহিছে আগবাইকে এগৰাকী সৰু লগতে আহিছে এটা ভিডিঅ' কৰিম বুলি কৈছোঁ চকু অসুখ হৈছিলে এয়া আমি আশীৰ্বাদ কৰিছোঁ এয়া ৰবিবাৰে এতিয়া তাই মানে এয়া ভিডিঅ'টো আপোনালোকক অলপ দেখাইছোঁ আমাৰ অসমীয়া মতে এনেকুৱা মানে আই যে তেওঁ এইটো মানে আই মানে খাব পালেহে যায় যে গতিকে চকু অসুখ যদিও ভাল হ'ল তথাপি আমি আশীৰ্বাদ কৰিম বুলি ভাবিছিলোঁ এয়া পায়স আৰু ৰসগোল্লা মিঠাইৰ সৈতে আমি আয়তীকেইজনী মানে তুলনি নোহোৱা ছোৱালীকেইজনী 7জনী মাতি আনি আমি মানে আমি আশীৰ্বাদ কৰিছোঁ আশীৰ্বাদ লৈছোঁ ঘৰখনৰ কাৰণে আৰু বাবুটো হৈছিলে মাকো হৈছিলে মোৰ বেছিকৈ চকুটকু ফুলিছিল মুখখন ফুলিছিল ইয়াত তেওঁলোকে আশীৰ্বাদ দিয়াৰ কাৰণে ভাল হৈছে এতিয়া আকৌ মানে ভৱিষ্যতে যাতে নহয় ইয়াত তাৰ কাৰণে শিকিছে ফটোখন চাই লওক হেল্ল' গাইজ চাওকচোন মোৰ ফটোখন দেখিছে মোৰ এনেকুৱা অৱস্থা হৈ গ'ল ব্ৰইলাৰ কামৰ নিচিনা হৈ গ'ল গতিকে মানে চকু মানে ৰিয়েকশ্যন হৈ গ'লগৈ ডক্টৰ তাত গৈ মানে প্ৰাইভেটত তাতহে 3-4 দিন গৈ পেলাই মানে এণ্টিবায়'টিক খোৱাৰ লগোৱা লৈ পেলাই ভাল হৈছে সেইকাৰণে আশীৰ্বাদ কৰিছোঁ এয়া মানে ৰসগোল্লা আৰু পায়স খুৱাইছোঁ আইতীসকলক আশীৰ্বাদ পাইছোঁ হেল্ল' গাইজ আপোনালোকক যে কৈছিলোঁ মোৰ সেই 2টা ৰুম মানে কৰিম বুলি হোম টুৰতে দিছিলোঁ যে মানে চাটখিনি কাটি থৈছিলোঁ এতিয়া মানে মোৰ এয়া চাট দিয়াৰ লগতে আৰু 2টা ৰুম আছিল যে এতিয়া তাৰ কাৰণে সেয়া মানে ডাঙৰ গাঁত খান্দি এতিয়া মানে কৰি দিছে মানে খুঁটা 4টা মানে ফিটিং কৰিছে তলত আৰু তাৰপিছত আকৌ মানে সি তলত বিম দি আছে এতিয়া পিছৰখিনি কিমান কৰিব পাৰোঁ বা অলপ দেখাই থাকিম আৰু গাইজ মৰমৰ গাইজসকল আৰু সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু মৰম চেনেহ যাচিছোঁ যদি ভিডিঅ'টো ভাল হৈছে ডেন্সটো ভাল হৈছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব অনুৰোধ থাকিল ৰিকুৱেষ্ট থাকিল থেংক ইউ ৱেলকাম টু ইউ